গাইজ মই আপোনালোকক বস্তু দেখাম। গুৱাহাটীত এই বস্তুটো কিনিব লাগে আৰু এতিয়া গাঁৱত মানে ৰাস্তাই ঘাটে এই বস্তুটো থাকে। আপোনালোকক দেখাই দি আছোঁ। গাঁৱত এই বস্তুটো খুব আৰু বাৰীয়ে বস্তুৱে ৰাস্তাই ঘাটে এই বস্তুটো হৈ থাকে। মই তামোল খাই আছোঁ, সেইকাৰণে মুখখন অলপ তেনেকুৱা লাগি আছে। মই দেখাই দি আছোঁ দেই আপোনালোকক কি বস্তু হয়। এয়া নৰসিংহৰ গছ কিমান ধুনীয়া হৈ আছে। এয়া বাৰী বস্তিতে সকলো জেগাতে আছে এই নৰসিংহৰ গছ। গুৱাহাটীত কিন্তু বজাৰত এক মুঠাত 10 টকা লৈ লয় আৰু ইয়াতে চাওক না এনেই পৰি আছে, কোনে ব্যৱহাৰেই কৰা নাই। গাঁৱত যে চবফালে পায় এই বস্তুটো, সেইকাৰণে বেছি আৰু গুৰুত্ব নিদিয়ে। আমাৰ কিন্তু গুৱাহাটীত এই বস্তুটো বজাৰত কিনিব লাগে কাৰণে সকলোৱে আৰু খাই ভাল পায়, বিশেষকৈ আমিয়ে খাওঁ। নৰসিংহৰ গছ চৰাইটো কিমান ধুনীয়াকৈ মাতি আছে। নৰসিংহৰ গছ গুৱাহাটীত এই বস্তুটো কিনিব লাগে। গাঁৱত কিন্তু এইবিলাক বস্তু ৰাস্তাই ঘাটে হৈ থাকে, হয়নে নহয়?